ছাত্ৰ-ছাত্ৰীসকল আমি আজি অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ অৱস্থান অনুসৰি প্ৰতিবিম্বৰ অৱস্থান ক'ত হ'ব, ইয়াৰ আকাৰ কি হ'ব আৰু প্ৰকৃতি কি হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে লক্ষ্যবস্তুৰ অৱস্থান অৱতল দাপনৰ ক্ষেত্ৰত অসীমত যদি হয় তেতিয়াহ'লে প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি কি হ'ব আমি এতিয়া অংকন কৰিম। প্ৰথমতে আমি অৱতল দাপন এখন অংকন কৰি লৈছোঁ। তাৰপিছত কেনেদৰে অংকন কৰিব লাগিব অংকনৰ প্ৰণালীটো আমি প্ৰথমতে শিকি ল'ম। প্ৰথমতে দাপনখন আঁকি লৈছোঁ। তাৰপিছত মই কি কৰিছোঁ, এই মুখ্য অক্ষডাল আঁকি লৈছোঁ। তাৰপিছত আমি কি কৰিম, আমাৰ সহজ হোৱাৰ কাৰণে আমি এই দুটা যুগ্ম সংখ্যক লৈছোঁ 8 চেণ্টিমিটাৰ। এইটো 8 চেণ্টিমিটাৰ হৈছে। 8 চেণ্টিমিটাৰ বা 10 চেণ্টিমিটাৰ বা 12 চেণ্টিমিটাৰ এনেদৰে আমি কৰিছোঁ। তাৰপিছত এক সমানে দুটা ভাগত কৰিছোঁ। 8 চেণ্টিমিটাৰ হ'লে এইটো কিমান হ'ব, 4 চেণ্টিমিটাৰ। তাতে এতিয়া আমি ফুট দিছোঁ। তাৰমানে এইটো হ'ব চি আৰু এইটো হ'ব এফ। তাৰমানে এইটো হ'ল ভাঁজ কেন্দ্ৰ আৰু ভাঁজ কেন্দ্ৰৰ আধা মই কৈছিলোঁ কি হ'ব, ফ'কাছ বা নাভি হ'ব। গতিকে ইয়াৰ পৰা ইয়ালৈ 8 চেণ্টিমিটাৰ আছিলে, গতিকে তাৰ আধাটো হ'ব 4 চেণ্টিমিটাৰ। গতিকে এইটো হ'ব ফ'কাছ। ইয়াত ধৰি লোৱা হৈছে, আমি ধৰি লৈছোঁ এতিয়া দাপোনখনৰ সন্মুখত এইফালে ক'ৰবাত এটা লক্ষ্যবস্তু আছে। অসীমত বুলি কৈছোঁ নহয়, অসীমত বুলি কৈছোঁ যিহেতু এইফালে ক'ৰবাত আছে আৰু আমি নাজানো। ধৰি লোৱা হৈছোঁ। গতিকে এই এ বি এটা উৎস হয়, লক্ষ্যবস্তু হয়। ইয়াৰ পৰা এতিয়া পোহৰ কেনেদৰে দাপোনত আপতিত হৈ প্ৰতিফলিত হ'ব আমি এতিয়া অংকন কৰিম। আমি আগতে শিকি আহিছোঁ যে পোহৰৰ সমান্তৰাল ৰশ্মি, এইবিলাক সমান্তৰাল, অৰ্থাৎ আপতিত ৰশ্মি সদায় কি হয়, মুখ্য অক্ষৰ সমান্তৰাল হয়। ইয়াৰ পৰা পোহৰ কি হৈ গৈছে, এই উৎসটোৰ পৰা পোহৰ মুখ্য অক্ষৰ সমান্তৰাল হৈ দাপোনত আপতিত হৈছে। আপতিত হোৱাৰ পাছত কোনফালে প্ৰতিফলিত হ'ব, ফ'কাছৰ মাজেৰে প্ৰতিফলিত হ'ব। আমি অংকন কৰিলোঁ। আপতিত ৰশ্মি দাপোনৰ এই বিন্দুত আপতিত হৈছে। ধৰি লৈছোঁ মই এইটো চি বিন্দুত আপতিত হৈছে। তাৰপিছত এফ বিন্দুৰ মাজেৰে অৰ্থাৎ নাভিৰ মাজেৰে প্ৰতিফলিত হৈছে। ঠিক তেনেদৰে ইয়াৰ পৰাও পোহৰ মুখ্য অক্ষৰ সমান্তৰালকৈ দাপোনত আপতিত হ'ব। ঠিক তেনেদৰে ইয়াৰ পৰাও পোহৰৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ বিন্দুত আপতিত হৈছে। ইয়াত ডি বিন্দুত আপতিত হৈছে আৰু ডি বিন্দুত আপতিত হোৱাৰ পিছত এই ৰশ্মিডাল পুনৰ এফ বিন্দুৰ মাজেৰে প্ৰতিফলিত হৈ গৈছে। যিহেতু এই দুয়োডাল আপতিত ৰশ্মি, এইডাল বি চি আপতিত ৰশ্মি আৰু এ ডি আপতিত ৰশ্মি, আৰু প্ৰতিফলিত ৰশ্মি এইডাল আৰু আন এডাল প্ৰতিফলিত ৰশ্মি। এই দুয়োডাল প্ৰতিফলিত ৰশ্মিয়ে ক'ত কটাকটি কৰিলে, অৰ্থাৎ কোনটো বিন্দুৰ মাজেৰে পাৰ হৈ গ'ল, এফ বিন্দুৰ মাজেৰে পাৰ হৈ গ'ল। অৰ্থাৎ এই এফ বিন্দুতেই আমি এ বি লক্ষ্যবস্তুৰ আমি প্ৰতিবিম্বটো পাম। অৰ্থাৎ প্ৰতিবিম্ব ক'ত সৃষ্টি হ'ব, কেনেকৈ সৃষ্টি হ'ব, দুয়োডাল প্ৰতিফলিত ৰশ্মিয়ে য'ত ছেদ কৰিব, কটাকটি কৰিব, সেই ছেদ বিন্দুতেই আমি লক্ষ্যবস্তুৰ প্ৰতিবিম্ব পাবলৈ সক্ষম হ'ম। গতিকে ইয়াৰ ক্ষেত্ৰত দুয়োডাল প্ৰতিফলিত ৰশ্মিয়ে এফ বিন্দুত ছেদ কৰিছে, অৰ্থাৎ এফ বিন্দুৰ মাজেৰে গৈছে। গতিকে আমি ইয়াত প্ৰতিবিম্বটো এফত পাম। যিহেতু প্ৰতিবিম্বৰ অৱস্থান ফ'কাছত হ'ব ইয়াত, গতিকে ইয়াৰ আকাৰ
তেনেই ক্ষুদ্ৰ হ'ব আৰু ইয়াৰ প্ৰকৃতিটো সদায় সৎ হ'ব আৰু ওলোটা হ'ব। আৰু এটা কথা মনত ৰাখিব লাগিব যে অৱতল দাপনৰ ক্ষেত্ৰত সদায় সৎ প্ৰতিবিম্বই গঠন হয় আৰু ওলোটা সৎ আৰু ওলোটা প্ৰতিবিম্বৰ গঠন হয়। এই কথাটো মনত ৰাখিব লাগিব। গতিকে অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্য বস্তুৰ অৱস্থান যদি অসীমত হয় তেতিয়াহ'লে প্ৰতিবিম্বৰ অৱস্থান ক'ত হ'ব? প্ৰতিবিম্বৰ অৱস্থান হ'ব ফ'কাছত। ইয়াৰ আকাৰ কি হ'ব? আকাৰ হ'ব সৰু, তেনেই সৰু, নিচেই সৰু। আৰু প্ৰকৃতি কি হ'ব? ওলোটা প্ৰকৃতি হ'ব, সৎ প্ৰকৃতিৰ হ'ব। গতিকে এইটো হ'ল প্ৰথম ডায়েগ্ৰাম, প্ৰথম অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্য বস্তুৰ অৱস্থান সাপেক্ষে প্ৰতিবিম্বৰ আকাৰ, অৱস্থান আৰু প্ৰকৃতি। গতিকে তাৰ পিছৰ এতিয়াও আমি আলোচনা কৰিম, ঠিক তেনেদৰে একেদৰে আমি আঁকিবলৈ যত্ন কৰিম।